মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো প্ৰায়ে দেখা যায় যে সেন্টেন্সত থকা সাবজেক্টটো কোন পাৰ্চনত আছে সেইটো চিনাক্ত কৰাত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰায়ে অসুবিধা হয়। এই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজি পাৰ্চনৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা যাতে সকলোবিলাক কথা বুজি পোৱা। আৰু চেনেলটোলৈ প্ৰথমবাৰ যদি আহিছা ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো, যাতে ভৱিষ্যতেও এনেধৰণৰ ভিডিঅ' পাই থাকা। পাৰ্চন বা পুৰুষনো কি? গ্ৰামাৰ বা ব্যাকৰণত কোনো কামৰ লগত জড়িত ব্যক্তি বা লোককে পাৰ্চন বুলি ধৰা হয়। কোনো কামৰ লগত জড়িত হৈ থাকিব, যেনেকৈ বক্তাজন যিজনে কৈ থাকে, যাৰ আগত কৈ থকা হয় সেইজন, আৰু যাৰ বিষয়ে কৈ থকা হয় সেইজন। এনেধৰণে আমি তিনি ধৰণৰ পাৰ্চন পাম। ফাৰ্ষ্ট পাৰ্চন প্ৰথম পুৰুষ, ছেকেণ্ড পাৰ্চন দ্বিতীয় পুৰুষ, আৰু থাৰ্ড পাৰ্চন তৃতীয় পুৰুষ। এই ফাৰ্ষ্ট পাৰ্চননো কি? বক্তাই যদি নিজৰ বিষয়ে উল্লেখ কৰিব বিচাৰে তেনেহ'লে এই পাৰ্চন ব্যৱহাৰ কৰিব। অৰ্থাৎ বক্তাই নিজকে উল্লেখ কৰিবলৈ ফাৰ্ষ্ট পাৰ্চন ব্যৱহাৰ কৰে। বক্তাই নিজৰ বিষয়ে উল্লেখ কৰিবলৈ হ'লে কি বুলি ক'ব? নিশ্চয় মই বুলি ক'ব। ইংৰাজী তাকে ক'ব আই। আৰু বক্তাই যদি কোনোবা এজন লোকৰ লগত আছে আৰু সেই লোকজনেও যদি তোমাক কৈছে তেন্তে কি বুলি ক'ব বহুবচনত? আমি, আৰু তাকে ইংৰাজীত ক'ব উই। অৰ্থাৎ আই আৰু উই হ'ব ফাৰ্ষ্ট পাৰ্চন। ঠিক তেনেকৈ ছেকেণ্ড পাৰ্চন হ'ব যাৰ আগত বক্তাজনে কৈ থাকে সেইজনে হ'ব ছেকেণ্ড পাৰ্চন। যেনেকৈ মই এতিয়া তোমালোকৰ আগত কৈ আছোঁ, অৰ্থাৎ তুমি হৈছা ছেকেণ্ড পাৰ্চন। আৰু তোমাৰ লগত যদি বহুতো লোক আছে একেলগে তেনেহ'লে বহুবচনত ক'ম তোমালোক, অৰ্থাৎ ইংৰাজীত ইউ। আৰু ফলত ছিংগুলাৰ নাম্বাৰটো ইউ হ'ব আৰু প্লুৰেল নাম্বাৰটো ইউ হ'ব। অৰ্থাৎ একবচনটো তুমি বুলি ক'ম আৰু বহুবচনত তোমালোক। ঠিক তেনেকৈ থাৰ্ড পাৰ্চন হৈছে বক্তাই যাৰ বিষয়ে ছেকেণ্ড পাৰ্চনৰ আগত কৈ থাকে। যেনেকৈ ৰীতাৰ বিষয়ে যদি কৈছোঁ, তাই এগৰাকী ভাল ছোৱালী, চি ইজ এ গুড গাৰ্ল। ইয়াত চি হ'ব থাৰ্ড পাৰ্চন। ঠিক তেনেকৈ কোনোবা ল'ৰাৰ বিষয়ে যদি কওঁ হি ইজ এ গুড বয়, সেইটো হ'ব থাৰ্ড পাৰ্চন। কাৰণ বক্তাই নিজৰ বিষয়ে কোৱা নাই, তেওঁ সন্মুখত থকা লোকজনৰ বিষয়ে কোৱা নাই, তাৰ সলনি আন কাৰোবাৰ বিষয়ে কৈছে। আৰু এইবোৰকে যদি বহুবচনত কওঁ তেনেহ'লে সিহঁত বুলি ক'ম বা তেওঁলোক বুলি ক'ম, আৰু ইংৰাজীত হ'ব দে। আকৌ এনেকুৱা কলমৰ নিচিনা নিৰ্জীৱ বস্তুৰ বিষয়ে আমি কি প্ৰনাউন ব্যৱহাৰ কৰোঁ? নিশ্চয় ইট। এই যেনেকৈ চাৰ্টটোৰ বিষয়ে আমি কি প্ৰনাউন ব্যৱহাৰ কৰিম? ইট। এই ইটটো হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। এই পাৰ্চনৰ কথা আমি প্ৰায়ে উল্লেখ কৰোঁ টেন্স শিকা বা লিখাৰ প্ৰসংগত। এই টেন্সটো কি? টেন্স বা কাল। এই টেন্স হৈছে ভাৰ্ব বা ক্ৰিয়াৰে ৰূপ যাৰ দ্বাৰা কোনো কামৰ লগত সময়ৰ কি সম্পৰ্ক তাক প্ৰকাশ কৰা হয়। এনে সময় হ'ব পাৰে পাৰ হৈ যোৱা সময় বা বৰ্তমানৰ সময় আৰু নাইবা আহিব লগা সময়। এনেধৰণে আমি টেন্স পাম তিনি প্ৰকাৰৰ: পাষ্ট টেন্স অতীতকাল, প্ৰেজেণ্ট টেন্স বৰ্তমান কাল, আৰু ফিউচাৰ টেন্স ভৱিষ্যৎ কাল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পাৰ্চন আৰু টেন্সৰ বিষয়ে কিছু কথা জানিলা। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আৰু টেন্সৰ বিষয়ে আৰু জানিবলৈ পৰৱৰ্তী ভিডিঅ'লৈ অপেক্ষা কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰি। ধন্যবাদ। জয় অসম।